কেতিয়াবা হৈছে আমাৰ কাম আৰম্ভ আমিতো আৰু 11th আৱাৰত কাম নকৰোঁ জোৰ পুৰি হাত পালাগে তাৰপিছত কাম কৰিম এইটো নহয় আমাৰ সংগঠনৰ কাম দিনে ৰাতি চলি থাকে চৰকাৰে যিটো কাম কৰি আছে ৰাইজৰ আস্থা আৰু বিশ্বাস আছে আৰু মই ভাবোঁ যে এবাৰ কমেও 12টা সিট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা ভাল কামৰ আশীৰ্বাদত আমি অসমত জয় হ'ব গড়েশ্বৰ বিধানসভা সমষ্টি হ'ল এতিয়া পৰিঘৰটো এতিয়া বৃদ্ধি হ'ল গড়েশ্বৰলৈকে ইয়াৰ মানুহৰো ইয়াত দেখা গৈছে যথেষ্ট অংশগ্ৰহণৰ যিটো মানে অংশগ্ৰহণ হৈছে যথেষ্ট লোকে ইয়াত আহিছে কাৰ্যকৰ্তাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই সময়ত এই অঞ্চলৰ উন্নয়নৰ বাবে আপোনালোকে কেনেধৰণে কাম কৰিব? চাওক এই অঞ্চল নহয় সমগ্ৰ অসমৰ উন্নয়নৰ সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে দিনে নিশাই তেখেতৰ নেতৃত্ব আমি সকলোৱে কাম কৰি আছোঁ স্বাৱলম্বী অসম নিজৰ ভৰিত থিয় হোৱা অসম বনাব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে আৰু অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিছে ময়ো আহ্বান জনাইছোঁ যে অসমৰ ডেকা গাভৰুৱে বজাৰ আৰু পথাৰ দখল কৰিবৰ কাৰণে অহা 10 বছৰ দিনে 14 ঘণ্টা কাম কৰি আমাৰ দখলত আনিব লাগিব যেতিয়া বজাৰ আৰু পথাৰ আমাৰ দখলত থাকিব তেতিয়াহে আমি আগুৱাই যাব পাৰিম যদি বেলেগে বজাৰ আৰু পথাৰ দখল কৰি থাকে আমি জাতিকো আগুৱাই লৈ যাব নোৱাৰোঁ আমি কোনো কাৰণত এই অসমক লৈ স্বাভিমান কৰিব নোৱাৰিম অসম নিজৰ ভৰিত থিয় হ'ব লাগিব আৰু অসমীয়াই গৰ্বৰে ক'ব লাগিব যে মই অসমীয়া আৰু মই গৰ্বৰে কৈছোঁ এখন অসম আমাৰ আৰু এই আমাৰ অসমটোত বজাৰ আৰু পথাৰ আমাৰ দখলত থাকিব লাগিব আপুনি কৈছে যে সকলোকে পানী যোগান ধৰা হ'ব কৃষকসকলে যদি খেতিপথাৰত নামি পৰে মই কথা বাৰম্বাৰ কৈ আছোঁ যে পৰ্যায়ক্ৰমে প্ৰতিটো খেতিপথাৰত আমি 12 মাহে পানী দিম যিবিলাক জলসিঞ্চনৰ প্ৰকল্প ক'ৰবাত বিজুতি ঘটিছে আৰম্ভ হোৱা নাই এই কামবোৰ আমি চাই আছোঁ আৰু এই প্ৰকল্পবোৰ আহা 2 মাহ 3 মাহ 4 মাহ য'তে নহওক লাগি মেলি আমি আৰম্ভ কৰিম BPRৰ আপুনি একেবাৰে বৰ্ডাৰত আছে বৰ্ডাৰ বুলি বা ভিতৰৰ বুলিয়ে ক'ব পাৰি BPFকো আপোনালোকে মানে সমৰ্থনৰ কাৰণে যোগাযোগ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে ইয়াত কেনেকৈ হ'ব BPFক সমৰ্থনৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱা নাই তেখেতসকলে আমাৰ ফ্ল'ৰ কোৰ্ডিনেশ্যনত আছে এছেম্বলিত ফ্ল'ৰ কোৰ্ডিনেশ্যনত আছে কিন্তু ৰাজনৈতিকভাৱে আমাৰ কোনো মিত্ৰতা BPF দলৰ লগত নাই আমি ভাৰতীয় জনতা পাৰ্টি আৰু অগপদল UPPL আমি তিনিও দলৰ মিত্ৰজোঁটত আমি নিৰ্বাচনত যাম আৰু বিপুল ভোটত দৰং ওদালগুৰি সিটে হওক কোকৰাঝাৰ সিটে হওক PTC 2টা সিট আমি বিপুল ভোটত জয় BPFে আপোনালোকৰ একো ক্ষতি কৰিব নোৱাৰে BPF কি ক্ষতি BPF আছেনো ক'ত এতিয়া BPFত তাত 12খন আসন আছিল 12খন আসনৰ পৰা 3খন আসনলৈ নামি আহিলে BTCত 17 বছৰ শাসন আছিল এতিয়া শাসনৰ বাহিৰত আছে এজনো সাংসদ নাই এজনো ৰাজ্যসভাৰ সাংসদ নাই আৰু এইবাৰ আমি যিটো বিপুল সঁহাৰি পাই আছোঁ ভাৰতীয় জনতা পাৰ্টি কোনোদিন BTCত সোমোৱা নাছিলে UPPL দল নতুনকৈ গঠন হৈছিলে কিন্তু যোৱা 3 বছৰ 4 বছৰত আমি ভাবোঁ যে যথেষ্ট শক্তি আমি সংগ্ৰহ কৰিছোঁ আৰু আমি কৰা ভাল কাম দিল্লীত থকা আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰ দিছপুৰত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কোকৰাঝাৰত থকা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰ এই 3 চৰকাৰে মিলিত প্ৰচেষ্টাত আজি BTCত শান্তি আছে BTCৰ মানুহ বিচাৰিছিল শান্তি প্ৰথম দাবীটো আছিল যে আমাক শান্তি লাগে বেলেগ একোৱে বিচৰা নাছিল আজি 4 বছৰ আগত যেতিয়া আমি আহোঁ BTCৰ মানুহে মাত্ৰ আমাক কৈছিল যে আমাক শান্তি লাগে আৰু আজি শান্তি আহিছে আজি গধূলি মানুহে ঘৰৰ পৰা ওলাই যায় যেতিয়া ভয় নকৰে কোনো গুলি নাই বাৰুদ নাই কিডনেপিং নাই বোমা নাই এই শান্তি যিটো আহিছে শান্তিৰ পিছৰ পৰ্যায়টোৱে হয় উন্নয়ন আজি বেলেগ অঞ্চলত যিটো উন্নয়ন হৈছে BTCত এই অঞ্চল উন্নয়নটোত অলপ 17 বছৰৰ সংকটকালৰ যিটো অৱস্থা আছিল BPFৰ যিটো শাসনকাল আছিল তাত পিছুৱাই গৈছিলে কিন্তু তীব্ৰতাৰে আমি BTC অঞ্চলক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লৈছোঁ আজি মেডিকেল কলেজ হৈ আছে আজি য'ত দলং নাছিল 17 বছৰ দলং হোৱা নাছিল আজি দলঙৰ কাম আৰম্ভ হৈছে আজি ইয়াত এমুনিশ্যন গোডাউন এটা বনি আছে চ' কেইবাটা প্ৰকল্পৰ অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰো আশীৰ্বাদ আছে গৃহমন্ত্ৰী ডাঙৰীয়াৰো আশীৰ্বাদ আছে আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নড্ডা ডাঙৰীয়াৰো আশীৰ্বাদ আছে যে জনজাতীয় সমাজৰ এজন ল'ৰা উঠি আহিছে নেতৃত্ব লৈছে যে মই শান্তি পাতিম তেখেতে বন্দুক লোৱাৰ কথা কোৱা নাই তেখেতে বন্দুক লোৱা মানুহসকলৰ সমৰ্থন কৰা নাই প্ৰথমবাৰৰ বাবে বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি ওলাই আহিছে যিজন ব্যক্তিয়ে শান্তিৰ কথা কৈছে
যিজন ব্যক্তিয়ে প্ৰগতিৰ কথা কৈছে, যিজন ব্যক্তিয়ে সমাজত একাকাৰ হৈ একলগ থাকি আমি কাম কৰিম বুলি কৈছে, তেনেকুৱা নেতৃত্ব পাই আমিও অভিভূত আৰু তেখেতৰ নেতৃত্বত BTCত আমি আগবাঢ়িম। যদি বিৰোধীয়ে চৰকাৰক পাছ বুলিয়ে কয় তেতিয়া বিৰোধী ক'ত থাকিব? বিৰোধীৰ কামে হ'ল চৰকাৰে কৰা প্ৰত্যেকটো কামকে বিৰোধিতা কৰা। কিন্তু এটা কথা মই কৈ দিওঁ যে বিৰোধ কৰিব লাগে, কিন্তু ভাল কামক যেতিয়া তেখেতসকলে স্বীকাৰ কৰি ল'ব যে আমি কৰিব পৰা নাছিলোঁ, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত থকা চৰকাৰে কৰিছে, তেতিয়া ৰাইজে ক'ব যে ঠিক আছে তোমালোকে ভুল স্বীকাৰ কৰি লৈছা, তোমালোকক আমি মাফ কৰি দিম। চকুৰ সন্মুখত ভাল কাম হৈ আছে, চকুৰ সন্মুখত অৰুণোদয় আঁচনিত 1350 টকা এজনী দুখীয়া আই মাতৃয়ে পাই আছে, মেডিচিন কিনিব পাইছে, 2 কেজি এপেল কিনিব পাইছে, চকুৰ সন্মুখত হৈ আছে। কাষৰ ঘৰটোৱে চাইছে নহয়, তেখেতসকলে চিন্তাত আছিলে আইজনী কেনেকৈ চলিব, মেডিচিনটো ক'ৰ পৰা পাব। আজি দেখিছে যে নিজ পইচাৰে মেডিচিন কিনিব পাইছে, ভাল কাম হৈছে বুলি ভাবিছে, তেতিয়া কৈ চৰকাৰ ফেইল হৈছে। তে ৰাইজে একদিন কৈ দিব এই ফেইল হোৱা চৰকাৰে আমাক লাগে। যদি চৰকাৰ ফেইল হৈছে যদিও এই ফেইল হোৱা চৰকাৰে আমাক লাগে। তোমালোকৰ চৰকাৰৰ দিনত আমি দেখিছিলোঁ চাকৰি তোমালোকে বিক্ৰী কৰিছিলা, ঘৰত তোমালোকে নিজৰ মাহী পেহী ল'ৰা ছোৱালীক দিছিলা। তেনেকুৱা দুৰ্নীতি আমাক নালাগে, ভ্ৰষ্টাচাৰ আমাক নালাগে, চাকৰি বিক্ৰী কৰা চৰকাৰ আমাক নালাগে, আমাক এই ফেইল হোৱা চৰকাৰ লাগে যিটো চৰকাৰে আমাক চব দি আছে। লোকসভাৰ নিৰ্বাচনত যিটো আজি দিলীপ শইকীয়া ডাঙৰীয়াৰ হিচাপত নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গ'ল, গতিকে কি ক'ব, তেওঁ প্ৰাৰ্থিত্ব পাবনে? চাওক, পাছে ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত, প্ৰচাৰ হৈছে মিত্ৰজোঁটৰ সমৰ্থনত। তেখেত বৰ্তমান সাংসদ আছে, তেখেতৰ নাম উল্লেখ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিত টিকিট বিচৰাৰ পৰম্পৰা নাই, ভাৰতীয় জনতা পাৰ্টিত টিকিট দিয়াৰ পৰম্পৰা আছে, যে পাৰ্টিয়ে যাক দায়িত্ব দিয়ে সিয়ে দৰাৰ নিচিনা সাজি আগবাঢ়ে, বাকী বৰযাত্ৰী হয় আমি কইনাৰ ঘৰত যাই বিয়াটো পাতোঁ। বুজি পালেনে? লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মানে বৃহৎ ফাঁচ মেলিছে, মানে 50গৰাকী বিধায়ক প্ৰাৰ্থীক মানে বহিষ্কাৰ কৰা হৈছে। এই ক্ষেত্ৰত যদি তেওঁলোক আহে, আপোনালোকে বিজেপি দলত আঁকোৱালি ল'ব নেকি? দাদা, প্ৰথম কথাটো হ'ল যে কংগ্ৰেছৰ এতিয়া গোডাউনত মাল নাই, তেওঁলোকৰ লগত কোনো ৰাইজ নাই। কংগ্ৰেছ যদি ক'ৰবাত আছে চৰ চাপৰিত আছে, এইটো মই মানি লওঁ। চৰ চাপৰিত আমাৰ কোনো স্থান নাই। আমি চৰ চাপৰিত মিটিং পাতিব গ'লে 10জন মানুহ ওলাই নাহে, আৰু কংগ্ৰেছ আমাৰ জেগাত আহিলে 10জন মানুহ ওলাই নাই। কিন্তু কংগ্ৰেছ চৰ চাপৰিত পূৰা আছে, য'ত দাড়ি আছে টুপি আছে তাত কংগ্ৰেছ আছে। কংগ্ৰেছ অকল এতিয়া দাড়ি টুপি আৰু লুংগি থকা এৰিয়াতে আছে, আৰু বাকী ক'তো কংগ্ৰেছ নাই। হ'ব আজি